নমস্কাৰ মই উৎপলজ্যোতি ওজা সাৰ্টিফাইড হেলথ কোচ আমি আজি কথা পাতিম অকল এক্সাৰসাইজ কৰি জানো মানুহ সুস্থ হৈ থাকিব পাৰে প্ৰত্যেকটো জায়গাত চাব এক্সাৰসাইজ সদায় এক্সাৰসাইজ কৰিব লাগে এক্সাৰসাইজ কৰি থাকিলে মানুহ সুস্থ হৈ থাকিব এটো সম্পূৰ্ণ মিছা কথা সম্পূৰ্ণ ভুল কথা অকল এক্সাৰসাইজ কৰি থাকিলে আপুনি সম্পূৰ্ণ এটা সুস্থ শৰীৰ পাব নোৱাৰে আপুনি সুস্থ হৈ থাকিবলৈ মেইনলি চাৰিটা বিশেষ বস্তুৰ ওপৰত গুৰুত্ব দিব লাগিব সেই চাৰিটা যেটো 4 পিলাৰ অফ অপটিমাল হেলথ বুলি কয় এই অপটিমাল হেলথটোৰ কাৰণে আপুনি চাৰিটা খুঁটাৰ দৰকাৰ এই গুটেকিটা খুঁটা মজবুত হলে আপুনি স্বাস্থ্যৱান হৈ থাকিব সেই খুঁটাগিটাৰ ওপৰত আজি আমি আলোচনা কৰিম প্ৰথমটো হল yes regular exercise লাগিব regular exercise বাদ দি পেলাইনি আপুনি সুস্থ হৈ থাকিব নোৱাৰে কিন্তু এক্সাৰসাইজে কমপ্লিটলি আপোনাৰ বডিটো মানে সুস্থ কৰি নাৰাখে যদি ইয়াৰ লগত থকা বাকি তিনিটা খুঁটা ঠিক ঠাক না থাকে এক্সাৰসাইজ কৰিলে কি হয় এক্সাৰসাইজ কৰিলে প্ৰথম কথা আমাৰ বডিত কি হয় কিছুমান ফিল গুড হৰমন ক্ৰিয়েট হয় আৰু যি হৰমনখিনে কি হয় আমাৰ স্বাস্থ্যটো ভাল কৰাত সহায় কৰে আৰু আমাৰ বহুত ভাল ফলাফল দিয়ে হেতু ওপৰত আমি বেলেগ কেতিয়াবা ভিডিও বনাম এটু ওপৰত বিস্তাৰভাৱে আলোচনা কৰিম আৰু কি হয় আমাৰ যিখিনি মাংসপেশী হয় সেই মাংসপেশীবিলাক বিল কৰে মাংসপেশীটো মানে এটা মেসেজ দিয়ে যে কানসক আমি আজিকালিটো কাম নকৰো ন কাৰণ ম্যাক্সিমাম মানুহৰ তেনেকুৱা হাৰ্ড ওয়াৰ্কিং মানে ফিজিক্যাল লেবাৰ হোৱা কাম নাই মাইন্ড বহুত ব্যৱহাৰ কৰিব লগিয়া হয় বহি বহি কাম কৰিব লগিয়া হয় বা আজিকালি নরমাল যিখিনি কাম হয় সেই কামখিনিত মানুহৰ কি হয় মানে এই মাসুলত কষ্ট নপায় হেকানে কি হয় মানুহে জিমলে গৈ বা ঘৰতে কিছুমান ইকুইপমেন্ট আনি পেলাইনি মাসুলখিনি ট্ৰেইন কৰা হয় যেটা মাসুলখিনি এই মেসেজটো দিয়া হয় তা মাসুল মুক দৰকাৰ আছে গতিকে মাসুলটো ডেভেলপ হয় মাসুল বিল্ড হয় এই কাৰণে এক্সাৰসাইজ কৰিব লাগে আৰু বহুত মানুহে কয় যে মই ঘৰত ইমান কাম কৰো মই কামলে খুসকাহি যাও খুসকাহি অহা যোৱা কৰো তো গতিকে মই এক্সট্ৰাকে এক্সাৰসাইজ কৰিব নালাগে আপুনি মানসিকভাৱে এক্সাৰসাইজ কৰিছো বুলি আধা ঘন্টা এক্সাৰসাইজ কৰিলেহে এক্সাৰসাইজৰ পৰা যেটো ফল পায় সেই ফলটো পায় কাৰণ কেলে আপোনাৰ মাইন্ডটোৱে হেতু সময়ত মানে সাইকোলজিক্যাল এফেক্টটো তেতিয়াহে কৰিব আপুনি এক্সাৰসাইজ কৰিছো বুলি কৰিব লাগিব যেটো এক্সাৰসাইজ ইজ এক্সাৰসাইজ আৰু আপুনি যেটো কৈ আছে আপুনি কামলৈ অহা যোৱা কৰিছে বা ঘৰত খুব কাম কৰিব লগিয়া হয় এটো এক্সাৰসাইজত নপৰে এটো নিট বুলি কয় নন এক্সাৰসাইজ থাৰ্মোজেনেসিস যেটো হয় তো গতিকে এটো এটা বেলেগ হয় গতিকে এক্সাৰসাইজ কৰিছো বুলি আপুনি আধা ঘন্টা কৰিব লাগিব ভাল স্বাস্থ্যৰ কাৰণে এক নম্বৰ হেতু পইণ্ট হয় ঠিক আছে দ্বিতীয় পইণ্টটো হল আপুনি প্ৰপাৰ ৰেষ্ট লব লাগিবই এজন সুস্থ মানুহ হিচাপে আপুনি 6 ঘন্টাৰ পৰা 8 ঘন্টা শুব লাগিবই তেতিয়াহে আপোনাৰ বডিটো প্ৰপাৰ ৰিপেয়াৰ হ'ব সেল ডেভেলপমেন্ট হ'ব কাৰণ কেলে যদি বডিটো ৰিপেয়াৰ নহয় বেয়া সেল বেছি ক্ৰিয়েট হ'ব আপোনাৰ ৰিপেয়াৰ নহলে বডিটো কি হ'ব ড্যামেজ হৈ আহি থাকিব বেমাৰ আজাৰ বেছিকে হ'ব গতিকে আপুনি মিনিমাম 6 পৰা 8 ঘন্টা সময় শুব লাগিব প্ৰপাৰ ৰেষ্ট লব লাগিব তা বহুতে কয় যে তেওঁলোকৰ যেটো লাইফষ্টাইল হয় ইমান হেক্টিক হয় তো গতিকে তেওঁলোকে শুবলে সময় নাপায় ৰাতি বহুত দেৰিলৈকে থাকে আৰু ৰাতি আপুনি 12টা বাজাৰ পাছত যদি শুব লগিয়া হৈছে দ্যাট মিন্স আপুনি ইমানে বডিটো টক্সিক জেনাৰেট কৰিছে ইমানে মানে টক্সিন স্টোৰ কৰি গৈ আছে আপুনি ভাবিব নোৱাৰে আৰু 12টা বজাৰ পিছত শুৱা নোহোৱা একেটা কথাই এটা বহুতে কয় যে আমাৰ লাইফষ্টাইল এনেকুৱা আমি কেনেকে খাপ খাই চলিম কি কৰিম শুবলে সময় নাপাওঁ এটো আপুনি মেনেজ কৰিব লাগিব আৰু নোৱাৰিলে কি হ'ব সক আজিৰ ডেটত ইন্ডিয়াখন ক্যান্সাৰ ক্যাপিটাল হ'বলৈ গৈ আছে অলমোস্ট ইমান ক্যান্সাৰ আপুনি ভাবিছক কেলে হৈছে কাৰণ মানুহৰ শুৱা যেটো শিডিউল হয় সেই শিডিউলটো বহুত হ্যাম্পাৰ হৈছে যেটো কাৰণে কি হয় মানুহৰ মানে ব্যাড সেল বেছি ডেভেলপ হয় মানুহৰ বডিত ম্যাক্সিমাম টক্সিন জেনাৰেট হয় যেটো কাৰণে ক্যান্সাৰ পেশেন্ট বাঢ়িছে গতিকে আপুনি যিকোনো ক্ষেত্ৰৰ কাৰণে আপুনি প্ৰপাৰ ৰেষ্ট লোৱাটো বহুত বেছি দৰকাৰ আৰু থাৰ্ডটো যেটো হয় পজিটিভ এটিটিউড আপোনাৰ দৃষ্টিভংগীটো মানে ধনাত্মক হোৱাটো বহুত বেছি দৰকাৰ আপুনি সুস্থ শৰীৰটা পাবৰ কাৰণে কাৰণ কেলে সক আপুনি যদি ধনাত্মক এটা পৰিবেশ মানে পজিটিভ এটা এসোসিয়েশন বা পজিটিভ এটা মাহল কথা বতৰা পজিটিভ মানুহ বা নিজৰ কামখিনিক পজিটিভ দৃষ্টিৰে চোৱা যে এটো মই পাৰিম মোৰ দ্বাৰা হ'ব মোৰ লগত যি হৈ আছে ভাল হৈ আছে এইখিনি যেতিয়া আপুনি ফিল কৰিব তেতিয়া কি হ'ব আপোনাৰ ফিল গুড হৰমন ক্ৰিয়েট হ'ব শৰীৰত ভাল হৰমন ওলাব আৰু যেটো আপোনাৰ শৰীৰটোত কি হ'ব ভাল প্ৰভাৱ পেলাব আৰু যদি আপুনি
তাক যদি স্ট্ৰেছ আপুনি যদি নিগেটিভ নিজক মানে গোটে চিন্তাবিলাক নিগেটিভ আপুনি নিগেটিভ মানুহৰ লগত কোনোবা এজনৰ বেয়া কথা বা ভৱিষ্যতৰ বেয়া কথা বিভিন্ন ধৰণৰ বেয়া কথাও পাতিছে যেটো পা আপোনাৰ বডিটোৱে কি কৰিছে টক্সিন জেনাৰেট কৰিব বেড হৰমন জেনাৰেট কৰিব কৰ্টিজল টাইপ তো যেটোৱে কি কৰিব আপোনাক স্ট্ৰেছ বহাব আপোনাৰ হেলথটো বেয়া প্ৰভাৱ পেলাব গটিকে পজিটিভ এছ'চিয়েচন আপুনি কি চাইছে পজিটিভ বহুত বেছি দৰকাৰ কি মানে পজিটিভ কিবা এটা আপুনি কনজিউম কৰিছে না নিগেটিভ কাৰণ সব ব্ৰেইন ওয়াশটো চলি আছে কমপ্লিটলি আপোনাৰ সোশ্যাল মিডিয়াত কমপ্লিট ব্ৰেইন ওয়াশ চলি আছে গতিকে আপুনি নিজৰ ব্ৰেইনটো কোট ওয়াশ কৰাইছে কাৰণ আগতে সব টিভি আছিল টিভি থাকুতে আপোনাক জিটোৱে দেখাই হেতুৱে আপুনি চাব লাগিব কিন্তু আজি দিনৰ হাতত যেটা মোবাইল হল সোশ্যাল মিডিয়া হল আপুনি জিটো দেখাই হেতু চাব লাগিব বুলি কথা নহয় আপুনি জিটো চাব বিচাৰে হেতু চাব পাৰে তো গটিকে আপুনি এনেকুৱা ব্ৰেইন ওয়াশ কৰাও যেটো পজিটিভ ব্ৰেইন ওয়াশ এটো আপোনাৰ হেলথত ভাল প্ৰভাৱ পেলাব আৰু লাষ্ট আৰু ম্যাক্সিমাম যেটো হল প্ৰপাৰ নিউট্ৰিশন যুক্ত খাদ্য সো আপুনি সুস্থ হৈ থকাত মোৰ দেন 50% কিন্তু হেল্প কৰে প্ৰপাৰ খাদ্য আৰু নিউট্ৰিশন বাকি তিনিটা হৈ যদি এইটো আপোনাৰ ঠিক নহয় একো লাভ নাই একোৱে লাভ নাই গুটে গিটাই বহুত প্ৰয়োজন কিন্তু মোৰ দেন 50% অৰিহনা আপুনি কি খাইছে গাড়ীখন কিমান ভাল ৰাস্তাত চলাইছে তোতকে কিমান ভাল ফুয়েল ভৰাইছে হেতু ইম্পৰ্টেন্ট তো গটিকে আপুনি বহুতে কয় আমি বহুত ভাল বস্তু খাও কিন্তু আপুনি বহুত ভাল বস্তু খায় আপুনি ব্যালেন্স ডায়েট খায় নে আপোনাৰ দিনটোত যিমানখিনি খাদ্য খাইছে হেখিনিৰ যোগেদি আপুনি দিনটোত লগা শৰীৰৰ 13টা ভিটামিন 11টা মিনাৰেলস আপোনাৰ বডি কিলোগ্ৰামৰ এগেইনষ্টত যিমানটো প্ৰটিন লাগে হিমান পৰিমাণৰ প্ৰটিন পানী অক্সিজেন কাৰ্বোহাইড্ৰেট ফাইবাৰ খাইছে নে তো যদি এই গুটে বস্তুখিনিৰ ব্যালেন্স ডায়েট থাকে তেতিয়া হলে কি হ'ব আপোনাৰ শৰীৰটো সুস্থ হ'ব আপুনি এটা মানে ভাল শৰীৰৰ অধিকাৰী হ'ব যত না বেমাৰ আজাৰ থাকিব এক্টিভ এনাৰ্জেটিক হৈ থাকিব এই যে প্ৰথম গিটা কৰি লাষ্টৰটো নকৰিলে নহব আৰু লাষ্টৰটো কৰি প্ৰথম গিটা নকৰিলেও নহব কিন্তু লাষ্টৰটো বহুত বেছি ইম্পৰ্টেন্ট এটা কথা মনত ৰাখিব গুটে গিটা মোস্ট ইম্পৰ্টেন্ট হয় কিন্তু এটা কথাই কওঁ যে এক্সাৰসাইজ মানে জিমলে গৈ কৰিব লাগিব তেনেকুৱা কথা নহয় আপুনি ঘৰত থাকিও কৰিব পাৰে কাৰ্ডিও হক বা ওয়েট ট্ৰেইনিং হক বা অলপ মাসল মানে যত ষ্ট্ৰেচ কৰিব পাৰে তেনেকুৱা এক্সাৰসাইজ ঘৰত বহি এটলিষ্ট আধা ঘণ্টা সময় আপুনি সপ্তাহত 5 দিন অন্তত দিয়ক সুস্থ হৈ থাকিবৰ কাৰণে মাসল বনাই মানে আপুনি বাইসেপ ট্ৰাইসেপ বনাই একদম কিবা একদম ডলে চলে কৰি কিবা হবলে নহয় সুস্থ হৈ থাকিবলৈ 4টা বস্তু আপোনাক লাগিব এটা খুটাও যদি দুৰ্বল হয় অসুবিধা হ'ব তো গটিকে কেৱল এক্সাৰসাইজ নহয় কেৱল ভাল খাদ্যও নহয় আৰু এটা কথা মনে ভাল খাদ্য নহয় ব্যালেন্স ডায়েট কৰিব লাগিব ধন্যবাদ আৰু যদি এই ভিডিওটো আপোনালোকৰ কাৰণে ইনফৰমেটিভ লাগিছে তেতিয়াহলে আপোনাৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিও আপোনালোকলৈ গৈ থাকে ধন্যবাদ